নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি জলসিঞ্চন বিভাগৰ বাবে দৰকাৰী কিছুমান তথ্য লৈ আহিছোঁ, যেটো আমি অসমৰ ওপৰত অভাৰভিউ কৰিম। আমি অসমৰ বিষয়ে কিছুমান তথ্য জানি লওঁ। প্ৰথমত জানিব লাগিব অসমৰ বিষয়ে, যেহেতু অসমৰ জলসিঞ্চন বিভাগৰ পৰীক্ষা দিব যাওঁতে অসমৰ বিষয়ে কেইটামান তথ্য জানিব লাগিব। তাৰ পিছতে আমি প্ৰশ্ন উত্তৰ আপোনালোকৰ ওচৰত আগবঢ়াম। জানি লওঁ আহক। আমাৰ ৰাজ্যৰ নাম, ষ্টেট নেম আসাম। ষ্টেট নেম হ'ল আসাম। কেপিটেল দিছপুৰ, গুৱাহাটী। অসমৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ কেইটাৰ নাম জানি লওঁ আহক। ফাৰ্ষ্টত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী নৰ্থ চাইডে আছে ভূটান, সাউথ চাইডে আছে বাংলাদেশ। আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী প্ৰথমত জানিব লাগিব। তাৰপিছত চাওঁ আহক ষ্টেট বাউণ্ডাৰী কেইটা। ষ্টেট বাউণ্ডাৰী কি পৰে আমি চাওঁ আহক। পূবে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ। তাৰপিছত ৱেষ্টে আছে, পশ্চিমে আছে মেঘালয়, নৰ্থে আছে অৰুণাচল প্ৰদেশ আৰু চাউথত আছে মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ। দক্ষিণ ফালে কি আছে? মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্ৰদেশো চুই যায়, মেঘালয়ো চুই যায় বাৰু। তাৰপিছত আমি চাওঁ আহক অসমৰ ফুল, অসমৰ ৰাজ্যিক ফুল, ৰাজ্যিক জন্তু, ৰাজ্যিক গছ, ৰাজ্যিক চৰাই, ৰাজ্যিক নৃত্য, ৰাজ্যিক গীত, ৰাজ্যিক শ্লোগান। প্ৰথমত চাওঁ ষ্টেট ফ্লাৱাৰ, তাৰমানে অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল। ৰাজ্যিক ফুল হ'ল আপোনাৰ কপৌ ফুল। ৰাজ্যিক এনিমেল, ষ্টেট এনিমেল হ'ল ওৱান হৰ্ণ ৰাইনো, গড় বুলি কওঁ আমি, গড় বুলি ক'ব লাগিব। তাৰপিছত ষ্টেট ট্ৰী মানে ৰাজ্যিক গছ হলং গছ। প্ৰথমত অসমৰ বিষয়ে আমি জানিব লাগিব। এইখিনি চমু বেছিক নলেজ আমি আগবঢ়াইছোঁ আপোনালোকৰ ওচৰলৈ। ষ্টেট বাৰ্ড দেওহাঁহ, ষ্টেট ডান্স বিহু ডান্স। ষ্টেট ছং অ মোৰ আপোনাৰ দেশ, অ মোৰ আপোনাৰ দেশ। ষ্টেট মটো জয় আই অসম। তাৰপিছত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানিম। অসমত ৰাষ্ট্ৰীয় উদ্যান 5টা আছে। কি বাৰু আমি চাওঁ আহক। নম্বৰ 1 ডিব্ৰু-চৌখোৱা নেশ্যনেল পাৰ্ক, নম্বৰ 2 কাজিৰঙা নেশ্যনেল পাৰ্ক, নম্বৰ 3 মানাস নেশ্যনেল পাৰ্ক, নম্বৰ 4 ওৰাং নেশ্যনেল পাৰ্ক, নম্বৰ 5 নামেৰি নেশ্যনেল পাৰ্ক। তাৰপিছত চাওঁ ৱাইল্ড লাইফ চেঞ্চুৰী। অসমত অভয়াৰণ্য কেইটা আছে? অসমত 18টা অভয়াৰণ্য আছে। অসমৰ বিখ্যাত নদী কেইটা, ডাঙৰ দীঘল নদী কেইটাৰ নাম চাওঁ আহক। নম্বৰ 1 ব্ৰহ্মপুত্ৰ নদী, নম্বৰ 2 সোৱণশিৰি ৰিভাৰ, নম্বৰ 3 বুৰহী ৰিভাৰ, নম্বৰ 4 দিহিং, নম্বৰ 5 দিচাং, নম্বৰ 6 জীয়া ভৰালি আৰু এটা বৰাকৰ নদী আছে। অসমত লোকসভাৰ চিট কেইটা আছে? অসমত লোকসভাৰ চিট 14টা, ৰাজ্যসভাৰ চিট 7টা আৰু বিধানসভাৰ চিট 126টা আছে। তাৰপিছত চাওঁ আহক লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড, নদীদ্বীপ হ'ল ডাঙৰ নদীদ্বীপ। পৃথিৱীৰ ডাঙৰ নদীদ্বীপ আছে মাজুলীত। মাজুলীয়ে হ'ল পৃথিৱীৰ ডাঙৰ নদীদ্বীপ। আৰু সৰুটো অসমত আছে, ডাঙৰটো অসমত আছে। সৰুটো হ'ল উমানন্দ নদীদ্বীপ। এই বিষয়ে আমি গম পালোঁ। অসমৰ বিষয়ে কেইটামান চমু আভাস আপোনালোকক দিবলৈ আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ। যদি সঁচাকৈ ভাল লাগে, আমি নেক্সট ফেজত আমি আপোনালোকৰ ওচৰলৈ কেইটামান ইৰিগেশ্যনৰ জলসিঞ্চন বিভাগৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ ওচৰলৈ আগবঢ়াম। চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে সঁচাই লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।